নমস্কাৰ ৰাইজসকল, এইটো হ'ল মোৰ বছৰৰ প্ৰথমটো মিনি ব্লগ। আশা কৰোঁ যোৱাবেলিৰ দৰে এইবেলিও আপোনালোকে মোক মৰম দিব। গা পা ধুই উঠি ৰাতিপুৱা লগৰ কেইজনী আহি ক'লে ব'ল অকণমান ফুৰি আহোঁ। ময়ো বোলো পটককৈ ওলালোঁ। তাৰপিছত এই লগৰজনীৰ ঘৰত গৈছিলোঁ। তাই কিন্তু লাজ কৰি আছিল দেই কেমেৰাত ওলাব। সিহঁতৰ তাত কিবা কিবি খাই আমি সিহঁতৰ ওচৰতে থকা দলংখনলৈ আহিলোঁ। এনেই অকণমান ফটো চটো উঠোঁ বুলি। যিহেতু আমি গোটেইকেইজনী বহুত বছৰৰ মূৰত লগ পাইছোঁ। মেট্ৰিক দিয়াৰ পিছত আমি আৰু লগেই পোৱা নাছিলোঁ এনেকৈ। তাৰপিছত অকণমান ফটো চটো উঠিলোঁ আৰু এই নদীটোৰ ওচৰতে এখন বজাৰ হৈ আছিল, সাপ্তাহিক বজাৰ। আমি ভাবিলোঁ ইয়াতো কিবা অকণমান খাই যাওঁ। তাৰপিছত তাত আমি এনেই অকণমান ঘূৰিলোঁ। তাৰপিছত তাতে চানা খালোঁ আৰু এইফালে তাৰপিছত আমি দেখা পালোঁ যে আমাৰ প্ৰিয় খাদ্যটোও তাতে বিক্ৰী কৰি আছে। সেইবাবে তিনিওজনে খালোঁ, এজনে বাৰু নাখালে আৰু এনেদৰে গধূলি হোৱাৰ আগে আগে ঘৰলৈ ঘূৰি আহিলোঁ।